ফাইনেলি এনেকৈ ৭৫,০০০ টকীয়া মোবাইলৰ অপেক্ষাত ৰৈ আছিলোঁ আৰু ফাইনেলি আজি ৭৫,০০০ টকীয়া মোবাইল উঠাই আনিলোঁ। লৈছি কাই ইয়ে লৈছি মানে আমাৰ ঘৰৰ মানুহে লৈছি মানে সেইটোতো কেতিয়াবা কাৰণে ভিডিঅ' পাব দে। ৱাটাৰ প্ৰুফ মানে যে খালত ধৰি ল'ম মোবাইলটো আচলতে ৱাটাৰ প্ৰুফ কিমান ৱাটাৰ প্ৰুফ সেইটো বস্তু চাম। এইটো মোবাইলটো আজি খালত ধৰিলে টেষ্ট কৰিম। তো বলক তেনেহ'লে এই মোবাইলটো অপাৰেশ্যন কৰোঁ আৰু নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে এনেকৈ ওলাই আহিলোঁ আৰু এটা কথা, মোবাইলটো বহুত বেছি দামী, কিন্তু দামী হ'ব পাৰে মোবাইলটো গাইছ, কিন্তু এটা বস্তু বহুত বেছি মোৰ বেয়া লাগে, এই মোবাইলটো ৭৫,০০০ টকা লৈছে কিন্তু চাৰ্জাৰডাল কিয় ফ্ৰী নেদে? চাৰ্জাৰডাল এক্সট্ৰাকৈ কিনিব লগা হৈছে। তো মোবাইলটোতো ৭৫,০০০ টকা লৈছে, এতিয়া চাৰ্জাৰডালৰ দাম কিমান লৈছে? চাৰ্জাৰডালৰ দাম এতিয়া লেখা আছে ২০০০। ঐ অহাত দেখি চাই কওঁ কেই টকা লৈছে? ইয়াতে ২০১৬৯৯ টকা MRP আছে, ১৩০০ টকা লৈছে। ते देर नहीं करते हुए इसको अनबॉक्सिंग करते हैं अभी। दामी मोबाइल फार्स्ट टाइम मैंने अनबॉक्सिंग करबा जाइছে অলপ ভয়ও লাগে কিবা আছে ফিল পঠাই দিছে যদি উপায় নাই আৰু তথাপিতো তাতে একবাৰ চেক কৰা গৈছে তো ভিডিঅ'ত চেক কৰা হৈছে। এইটোৱে মোবাইলটো গাইছ ৰই লং ৰ এইটোৱে মোবাইল কুস্তি পত্ৰ দিয়া নাই নেকি? কুস্তি আছে কুস্তি দৰকাৰ নাই আমাৰ। ভিতৰত কেমেৰা গাইছ কিন্তু বয়া নহয়, কেমেৰাটো ভাল আৰু মোবাইলটোৰ মডেলটো হৈছে মোবাইলটোৰ মানে 5G মোবাইল গাইছ আৰু প্ৰচেছৰ ভাল দক গাইছ। আপোনালোকে চাব পাৰে Snapdragon 888 এইটো হৈছে গেমিং প্ৰচেছৰ আৰু প্ৰচেছৰ নাই। মোবাইলটো হৈছে ৱাটাৰ প্ৰুফ। এতিয়া টেষ্ট কৰিম অলপমান দেৰিকে, আমি কেমেৰা টেষ্টিং কৰিম আৰু এনেকৈ মোবাইল দুটা লৈ ল'লোঁ। আৰু কোনটো মোবাইল আৰু এইটো হৈছে নতুন মোবাইলটো, এইটো হৈছে পুৰণ মোবাইলটো। দুটাতে চাই কিনে দুটাতে যাই পে ভিডিঅ' বনাই এতিয়া কোনটো মোবাইলৰ কোৱালিটি ভাল জানিব। এইটো হৈছে ৭৫,০০০ টকা মোবাইল আৰু এইটো হৈছে ১২,০০০ টকা মোবাইল। ক'ত এইটো বাৰ্তা পাব? এইটো মোবাইল দুটা লৈ ল'লোঁ আৰু কোনটো মোবাইল আৰু এইটো হৈছে নতুন মোবাইলটো, এইটো হৈছে পুৰণ মোবাইলটো। দুটাতে চাই কিনে দুটাতে যাই পে ভিডিঅ' বনাই এতিয়া কোনটো মোবাইলৰ কোৱালিটি ভাল জানিব মোৰ তেনেকুৱা। এইটো হৈছে ৭৫,০০০ টকা মোবাইল আৰু এইটো হৈছে ১২,০০০ টকা মোবাইল। ক'ত এইটো বাৰ্তা পাব? এইটো আৰু এতিয়া এইটো মোবাইলত আহি গ'লোঁ আৰু এইটো মোবাইলৰ সঁচাকৈ কোৱালিটি বহুতে বেছি ভাল আৰু মানে ৱাইডটো বহুত বেছি মানে আল্ট্ৰা ৱাইড পুৰা আপোনাৰ পুৰা কভাৰ কৰি ল'ব মানে ভ্লগ বনাবলৈ আৰু বহুত বেছি ভাল। ভ্লগাৰসকলে এই ফোনটো ল'ব পাৰে। এতিয়া আমি ৱাটাৰ টেষ্টিং কৰিম মোবাইলটো কিমাননো ৱাটাৰ প্ৰুফ চাওঁ। আৰু যিহেতু নতুন মোবাইল বহুত বেছি কষ্ট নিদিওঁ, প্ৰথমতে আজি মানে অলপমান টেষ্টিং কৰিম যাম যোগে পিছত ভালকৈ পিছত কৰিম অলপ পুৰণ হ'লে। বৰ্তমান আজি দে ভাই পানী ঢাল। আৰে বাহ কিনো গাইছ চালা মই আৰে চাওক গাইছ চলি আছে ৱাটাৰ প্ৰুফ দেখছি মানে পানীত তলকা নিবাৰ পিছত চুইমিং পুল খাব। বাকী গাইছ কেনে পালাক মোবাইলটো হিলে দিছি না একদম ব্লগাৰৰ কাৰণে বেষ্ট মোবাইল। আইফোনহে ল'ব পাৰি না, আইফোনত তো বেটাৰী বয়া মানে চবে কৈ দিওঁ আইফোনৰ বেটাৰী বয়া। বহুতে তো আইফোন নলবি আৰু ই আইফোনে আনবা গৈছিল কিন্তু আইফোন নললা কাৰণটো কি ভাই? আইফোনৰ মানে কি আপডেট আহি থাকে, আপডেট অহাৰ পিছত আপডেটটো যদি দিয়া যায় এনেকৈ চিন আহি যে ডিছপ্লে গুচি যে ডেড হৈ যায় মোবাইলটো, সেইকাৰণে মোকো ল'বা হাতবিলাক মই লৈছোঁ। মোৰ চবখিনি হৈছিলে কিন্তু মই থৈ দিছোঁ আৰু মানে মোৰ পইচা হিচাপে পেমেণ্ট হৈছিলে। তাৰপিছত মোৰো আপডেটটো দিয়াৰ পিছত ডিছপ্লেখন মোৰো নাহা হৈ গৈছিল। তাৰপিছত মই থৈ আহি এই মোবাইলটো আনিছোঁ। মানে বুজি পোৱা নাই বস্তুটো, মানে আইফোনটো বহুতে চলি আছে, তাৰ কি প্ৰব্লেমটো নহয় নেকি? ইয়াৰে যি প্ৰব্লেমটো হয় নতুন মোবাইলৰ কাৰণে মানে নতুন আপডেট আহা কিবা নতুন আপডেট আহিছে বোলে। আপোনালোকৰ নকওঁ লবি মই নকওঁ দে এটা কথা কাবাই ল'ব যোৱা আৰু মানে এইটো মোবাইল ল'ব পাৰে। আইফোন যি ল'ব লাগে সেইটো কথা নাই, এইটো মোবাইলৰ বয়া নহয়। আইফোনত বস্তু এপছ কিনবা লাগে, এইটো কিনবা নাংগে। এইটো ভাল কিন্তু আইফোনত বোলে এপ বোলে কিনবা লাগে, এতিয়াতো আমাৰ এপ কিনবা নাংগে না, তো সেইটো কিন্তু বহুত বেছি ভাল হ'ব। আপোনালোকে এই মোবাইলটো ল'ব পাৰে। আপোনাৰ মডেলটোতো ক'লোৱে, মডেলটো আপোনালোকে চাই লওক। এইটো মডেলটো যাই কিনো বুলি ভাবি আছে। আৰু নাথিং বোলা এটা মোবাইল আছে, কিন্তু নাথিঙৰ কেমেৰা গাইছ গুলি দিয়ক, কিন্তু এইটোৰ কেমেৰা আপোনালোকে চাগে ভালে পাই আছে। তো মানে মোৰ হিচাপত ভাল কেমেৰা। তো বাকী গাইছ সঁচাকৈ মোবাইলটো বহুত বেছি ভাল লাগছে, মানে ভিডিঅ' কৰি থাকিবই মন গৈছে সঁচাকৈ বহুতে বেছি ভাল লাগছে। মই যদি এইটো মোবাইল পালোঁ হয় গাইছ যাই পে ভিডিঅ' বনালে দি আছে বিবচকটো অলপ কপি কৰোঁ না মই মাজে কৰিম দেচোন গাইছ। তো মোৰো এই মোবাইলটো গোটেই মানে সেই বনাই আৰু চলবা পাৰে, আগতটোত কৰি ভাল না যা। তো আজি ভিডিঅ'টো এনেকৈ ৰাখছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি যাওক, যদি নতুনকৈ মই ছাবস্ক্ৰাইব কৰি যাওক। বাই বাই।